চ' যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিব গৈ আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে ভাবে কেইটামান ছ'চিয়েলৰ গুৰুত্বপূৰ্ণ লং কোশ্চিন লৈ আহিছোঁ। ভাবিছোঁ এই কোশ্চিন কেইটা তোমালোকৰ বাবে খুবেই দৰকাৰী। গতিকে কোশ্চিন কেইটা হ'ল অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া 5টা প্ৰধান কাৰণ উল্লেখ কৰা। 2 নম্বৰ হ'ল অৰ্থনৈতিক ভূগোল কাক বোলে, ইয়াৰ মূল বিষয়বস্তু কি, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। 3 নম্বৰ হ'ল অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। 4 নম্বৰ হ'ল সম্পদ আৰু সম্পত্তিৰ পাৰ্থক্য লিখা। 5 নম্বৰ হ'ল মুদ্ৰা বা সা সামগ্ৰীৰ মূল্যৰ উমহতীয়া মাপকাঠি ব্যাখ্যা কৰা। 6 নম্বৰ হ'ল কেন্দ্ৰীয় বেংকৰ 4টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। তো এই কয়টা লং কোশ্চিন হয় আৰু এই কয়টা কোশ্চিন যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিব বুলি ভাবিছা তেওঁলোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কোশ্চিন। ইয়াৰ পিছত দিয়া আছে ৰাষ্ট্ৰসংঘৰ 2টা উদ্দেশ্য উল্লেখ কৰা, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটি চমু টকা লিখা, বেংগল কমিউনিকেশ্যনছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উপভোক্তা কোন আছিল, বংগদেশৰ একত্ৰীকৰণ কেতিয়া কৰা হৈছিল। এইবিলাক 2 মাৰ্কৰ কোশ্চিন হয় আৰু এইবিলাক তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। এইবিলাক পঢ়ি যাবই লাগিব, এইবিলাকৰ পৰা কোশ্চিন 100% আহিব। তোমালোকে এইবিলাক মিছ নকৰিবা, ইয়াৰ পৰা পঢ়ি যাবা আৰু 100% মেট্ৰিকত কমন পাই যাবা। ইয়াৰ পিছত কিছুমান আৰু কোশ্চিন দিয়া হ'ল যিবিলাক তোমালোকৰ শৰ্ট কোশ্চিন হয়, শৰ্ট ৰেঞ্জ কোশ্চিন 1 মাৰ্কৰ ভাৱে। এইবিলাক তোমাৰ মেট্ৰিকৰ ভাৱে অতি গুৰুত্বপূৰ্ণ কোশ্চিন হয়। তো কোশ্চিন কেইটা চাই লওঁ কেনেকৈ হয় আৰু কি হয়। তো প্ৰথমে যিটো শৰ্ট কোশ্চিন দিয়া আছে এইটো হ'ল বংগ বিভাজনৰ সময়ত ভাইসৰয় কোন আছিল, বংগ বিভাজন কেতিয়া কাৰ্যকৰী হৈছিল, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল, মহাত্মা গান্ধীৰ পোনপ্ৰথম কল সত্যাগ্ৰহ উন্মোচন কৰিছিল, 1857 চনত চিপাহী বিদ্ৰোহক অসমৰ কোনে নেতৃত্ব দিছিল, ৰংগিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল, যোৰহাটৰ সাৰ্বজনীন সভা কেতিয়াৰ কাৰ নেতৃত্বত সংঘটিত হৈছিল, অসম এছ'চিয়েশ্যন গঠন কেতিয়াৰ কাৰ নেতৃত্বত হৈছিল, মণিৰাম দেৱানৰ বিচাৰ কোনে কৰিছিল, ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল। এইবিলাক 1 মাৰ্কৰ শৰ্ট কোশ্চিন হয়। তাৰ পিছত দিয়া আছে ৰাষ্ট্ৰীয় শিক্ষা বিভাগৰ স্বদেশী আন্দোলনৰ অৱদান, 1857 চনৰ চিপাহী বিদ্ৰোহৰ কাৰণ আৰু ফলাফল, অসহযোগ আন্দোলনত অসমৰ ভূমিকা কি, সম্পদ ভূগোলক কি অৰ্থনৈতিক ভূগোলৰ এটা গুৰুত্বপূৰ্ণ শাখা বোলা হয়, সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা, বিনিময় প্ৰথাৰ 4টা অসুবিধা ব্যাখ্যা কৰা, স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা। এইবিলাক কোশ্চিন ইম্পৰ্টেণ্ট হয়।